নমস্কাৰ মানে আপোনাক সকলোকে মই বহু দিনৰ পাছত টিয়াৰ বাই ডিফেন্সলৈ স্বাগতম জনাইছোঁ। তো এতিয়া মেইন কথাটো হৈছে যে এখন লিষ্ট ওলাইছে, দুখন লিষ্ট ওলাইছে 2018 বৰ্ষৰ 19 বৰ্ষৰ যোনসকল ছাত্ৰী আছিলে, যোনসকলে মানে মেৰিট লিষ্টখন ওলাইছে প্ৰজ্ঞান ভাৰতী কি কয় স্কুটি যোনটো স্কিম আছিলে সেই স্কিমটো আণ্ডাৰত। তেতিয়া মেইন কথা হৈছে যোনখন লিষ্ট সেই দুখন লিংক আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব বা সেই লিষ্টখন যদি ডাউনলোড কৰিলে সেই লিষ্টখন কি অলপ খেলি মেলি হৈ আছে, আপোনাৰ হয়তো কলেজখনৰ নামটো ভুল থাকিব পাৰে, মোবাইল নাম্বাৰটো এইকেইটা ভুল হৈ থাকিব পাৰে। তো সেইখিনি কিয় হৈ আছে বা আপোনালোকৰ কি কৰিব লাগিব সকলোখিনি কথা মই আপোনাক ভালদৰে বুজাই দিবলৈ বা ভালদৰে ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো আমি পলম নকৰি নতুন ভিডিঅ'টো আৰম্ভ কৰি লওঁ। পোনপ্ৰথমে কৈ লওঁ এই যোনটো দুখন লিষ্ট সেই দুখন আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব। তো চিম্পলি আপোনালোকে যোনটো DHC ৱেবছাইটটো আছে ৱেবছাইটত গৈ পেলাই এই লিষ্টকেইখন ডাউনলোড কৰিব পাৰিব, নহ'লে মই ডেছক্ৰিপশ্যনত লিংকত দুইখন লিষ্ট দি দিছোঁ। আপোনালোকে সেই মানে লিষ্টকেইখন মই দুইখন লিষ্ট দিয়া নাই, আচলতে দুইখন লিষ্টৰ যোনটো পেজ আছে সেই পেজকেইটা দি দিছোঁ আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত। তাৰপৰা আপুনি ক্লিক কৰি পেলাই সেই পেজত যাব পাৰিব। তাত গৈ পেলাই আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো এতিয়া মেইন কথাটো হৈছে কি এই যোন দুখন লিষ্ট আছে লিষ্টখনত বহুতৰে কলেজৰ নাম ভুল আহিছে বা আপোনালোকৰ মোবাইল নাম্বাৰটো ভুল আহিছে, এনেকুৱা কিছুমান ডিটেইলছ ভুল আহিছে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব চাওক, এই ক্ষেত্ৰত কিয় ভুল হৈছে মই সেইটো কৈ লওঁ বা কেতিয়া মানে কিয় ভুল আহিব পাৰে সেইটো কৈ লওঁ। কাৰণ চাওক আমি যোনখন কলেজত পঢ়োঁ সেইখন কলেজৰ আণ্ডাৰতে আমি ধৰক পৰীক্ষা নিদিবও পাৰোঁ। কাৰণ আমি বহুতে কি হৈছে আমি বহুতো ষ্টুডেণ্ট আছে যোনবিলাকে কি হৈছিলে এইটো প্ৰাইভেট কলেজত পঢ়ি আছিলে, মানে আপোনালোকৰ ধৰক এই বহুতো জুনিয়ৰ কলেজবিলাকত পঢ়িছিল। তো সেইবিলাক কলেজৰ নাম এই লিষ্টখন নাহে। আপোনালোকে কোনখন কলেজৰ আণ্ডাৰত আপোনালোকে এক্সামটো দিছে বা কোনখন গভ কলেজৰ আণ্ডাৰত আপোনাৰ প্ৰাইভেট কলেজখন আছে সেই কলেজখনৰ নামটো আপোনালোকৰ আহিব। তো এইকাৰণে বহুতৰ কলেজখনৰ নামটো চেঞ্জ আহিব পাৰে। ধৰক এতিয়া মোৰ হিচাপে যে মই এক্সাম্পল দিবলৈ যাওঁ, মই পঢ়িছিলোঁ আপোনালোকৰ জ্ঞানপীঠ জুনিয়ৰ কলেজত নগাঁৱত। তাৰপিছতে মোৰ যোনখন আপোনালোকৰ কলেজখন আছিলে সেইখন আপোনালোকৰ কি হৈছিলে নগাঁও গভ বইজৰ আণ্ডাৰত আছিল। তো চিম্পলি মোৰ গভ বইজ আহিব পাৰে। তো আপোনালোকৰ তেনেকৈ যোনখন কলেজ আছিলে সেই কলেজখনৰ নামটো আহিব পাৰে। তো এই ক্ষেত্ৰত বহুতে ভাবি থাকিব যে পাৰে যে কিয় ভুল আহিছে। তো এইটো এটা ৰিজন হ'ব পাৰে ভুল অহাৰ। আৰু তাৰোপৰি বহুতো লিষ্টখনত এনেকুৱাও হ'ব পাৰে যে আপুনি এক্সাম চেণ্টাৰ কোনটো আছিলে, এক্সাম চেণ্টাৰৰ ওপৰত ডিপেণ্ড কৰি কলেজখনৰ নামটো অকণ ভুল মানে খেলি মেলি হ'ব পাৰে। কাৰণ চাওক আপুনি নিজৰ কলেজখনত হয়তো দিয়া নাই, কাৰণ বহুতে জুনিয়ৰ কলেজত পঢ়িছে, জুনিয়ৰ কলেজত এক্সাম নহয়, আপুনি যোনবিলাক ধৰক গভ কলেজ থাকে সেইবিলাকত আপুনি দিব গ'ল। তো এক্সাম চেণ্টাৰ হিচাপতো আপোনালোকৰ নামটো মানে লিষ্টখন নামটো আহিব পাৰে। সেইটো বেছিভাগ নাহে, কিন্তু আপোনালোকে যোনখন কলেজৰ আণ্ডাৰত আপোনাৰ কলেজখন আছে সেইটো নামে বেছিকৈ আহে, সেইখন কলেজৰ নামে বেছিকৈ আহে। তো তেনেকুৱাও যদি হ'ব পাৰে সেই ক্ষেত্ৰত আপোনাৰ কলেজখনৰ নামটো ভুল হ'ব পাৰে। তো এক্সাম্পল হিচাপে ক'বলৈ গ'লে আপুনি ধৰক XYZ এখন কলেজত পঢ়ি আছে, জুনিয়ৰ কলেজ XYZ জুনিয়ৰ কলেজ, কিন্তু আপুনি দিছে কি হৈছে যোনখন গভ কলেজত দিছিলে, ধৰক আপোনাৰ ধৰক মই কৈছোঁ তিনিচুকীয়া যোনখন গভ কলেজ আছিলে বা সেইখন আছিলে সেইখনৰ আণ্ডাৰত দিছে। তো তেতিয়া আপোনাৰ তিনিচুকীয়া গভ কলেজো আহিব পাৰে। তো এই ক্ষেত্ৰত আপোনালোকৰ কলেজৰ নামটো ভুল অনা, চিম্পলি আপোনালোকৰ যোনখন আপোনাৰ আণ্ডাৰত আছে কলেজখন বা যোনখন আপোনাৰ চেণ্টাৰ আছিলে এক্সাম দিছিলে সেই চেণ্টাৰকেইটা নাম আহিব পাৰে। ইয়াত আপোনাৰ ভুল হোৱা কোনো ধৰণৰ চিন্তা নাই। আৰু মেইন কথাটো ক'বলৈ গ'লে আপোনাৰ যোনটো ৰোল নাম্বাৰ আৰু যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো যদি আপোনাৰ শুদ্ধ আছে তেন্তে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় ইয়াত নাইকিয়া। তাৰোপৰি কি হৈছে বহুতৰ নাম্বাৰটো ভুল আহিছে বুলি কৈছে। নাম্বাৰটো ভুল হোৱাটো একদম চিম্পল কথা হয়, কাৰণ আপুনি হয়তো সেই সময়ত যোনখন বা HSৰ নাম্বাৰটো দিয়া হৈছে ইয়াত আপোনাৰ এইটো নাম্বাৰ নহ'ব পাৰে, কাৰণ আপুনি এপ্লাই কৰা নাছিলে। তো চিম্পলি সেই ধৰক পুৰণা নাম্বাৰ হৈ যাব পাৰে বা আপুনি যোনটো পাহৰি গ'ল বা ধৰক কলেজৰ নাম্বাৰ হ'ব পাৰে। তো নাম্বাৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নাইকিয়া, আপোনাৰ নাম আহিছে যেতিয়া আপুনি সেই স্কুটি পাবই। এতিয়া বহুতৰ কুৱেশ্যন হৈছে যে এই যোনখন লিষ্টখন ওলালে লিষ্টখন ওলোৱাৰ পিছত আমি কি কৰিব লাগিব। তো চিম্পলি আপোনালোকক কৰিবলগীয়া কোনো ধৰণৰ কথা নাইকিয়া, কাৰণ 2020 যোনসকল আছে কি হৈছিলে লিষ্টত নাম ওলাইছিল, লিষ্টত নামৰ পিছতে তাৰপিছতে ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়া ডিষ্ট্ৰিবিউট হ'ব সেইটো এটা নিউজত ওলাই যায়। সেইটো যেতিয়া মই গম পাওঁ আপোনালোকক কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে কিয় ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়া আপোনালোকে ক'ত যাব লাগিব সেইটো লাহে লাহে কলেজতো কৈ থকা হয়, কলেজৰ ন'টিছ বৰ্ডতো মাৰা হয় বা আপুনি নিজৰ ডিষ্ট্ৰিক্টতে বহুত মুখত শুনিবলৈ পাই যাব। তো চিম্পলি আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টত কেতিয়া আপোনালোকক বিতৰণ কৰা হ'ব সেইটো আপুনি পাই যাব, কিমান তাৰিখৰ ভিতৰত আপুনি নিজৰ ডিটেইলছখিনি ডিলাৰত দিব লাগে বা ডিলাৰৰ পৰা আপোনালোক কল আহিব, আপোনাৰ যোনটো ডিলাৰত যাব দিব সেইখিনি ডিটেইলছ আপুনি পাই যাব। আপুনি সেইখিনি প্ৰচিড মতে কৰিলে হ'ল। ধৰক আপোনাক যদি ডিলাৰলৈ কল কৰিব দিয়ে আপুনি কল কৰিব, যদি ডকুমেণ্টছখিনি লৈ যাব দিয়ে ডকুমেণ্টছখিনি লৈ যাব, আৰু যিমান তাৰিখে মাতে স্কুটিখন আনিবৰ কাৰণে সেই তাৰিখে গৈ স্কুটিখন লৈ আহিলে হ'ল। একো ধৰণৰ ইমান কমপ্লিকেটেড বিষয় নহয় যে আপুনি এতিয়াও কিবা কৰিব লাগিব, তেনেকুৱা নাই। চিম্পলি আপোনাৰ ডকুমেণ্টছখন খালি ডিলাৰত জমা দিবলগীয়া হ'ব পাৰে, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আৰু যোনখন আপোনালোকৰ এডমিট আছিলে এনেকুৱাখন বস্তু দি পেলাই আপুনি স্কুটিখন মানে যোনদিনাখন আনিব যাব সেইদিনাখন এইখিনি ডকুমেণ্টছ লৈ যাবলগীয়া হ'ব পাৰে। তো এইখিনি আছিলে আপোনালোক জাষ্ট ক'বলগীয়া। বহুতে বেছি চিন্তিত হৈ আছে যে মোৰ কলেজৰ নামটো কিয় ভুল আহিছে, মোবাইল নাম্বাৰটো কিয় ভুল আহিছে, কিবা হ'ব নেকি। তো এনেকুৱা কোনো ধৰণৰ কথা নাই। আপোনাৰ যেতিয়া যোনটো ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো শুদ্ধ আছে তেতিয়া কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নাইকিয়া। তো বৰ্তমানলৈকে এইখিনি আছিলে আপডেট, আৰু যদি আহিবলৈ কিবা আপডেট পাওঁ তেতিয়া আপোনালোকে কেতিয়ালৈ যাব লাগে, কোনখন ডিষ্ট্ৰিক্ট কেতিয়া যাব, যদি আপডেট পাওঁ মই আপোনালোক জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে কিবা আপডেট পাই যায়, ধৰক কাৰণ চব ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ আছে ষ্টুডেণ্ট আছে, তো আপোনালোকে যদি নিজৰ ডিষ্ট্ৰিক্টৰ আপডেটটো পায় তেন্তে মোক হোৱাটছআপৰ যোগেদি কৈ দিব, তেতিয়া মই ভিডিঅ'ৰ যোগেদি গোটেইখিনি ষ্টুডেণ্টক সেই ডিষ্ট্ৰিক্টক কৈ দিবলৈ মানে ক'বলৈ পাৰিম। যদি মেইন খাইছিলে ভিডিঅ'টো সম্পূৰ্ণ হৈছে সকলোকে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৰে সৈতে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' সকলোকো পাই থাকিবৰ বাবে। আৰু আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে, বহুত দিনৰ পিছত লগ পোৱাৰ কাৰণে সকলোকে ভাল লাগিল। তো বাই আপোনালোকক নতুন ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ' তেতিয়ালৈকে জয় অসম।